গুড ইভিনিং এভৰিৱান। এয়া হাতত পানী ফ্লাক্স আৰু বেগ লৈ আমি সকলোখিনি ওলালোঁ আবেলি এপাক ফুৰিবলৈ যাওঁ বুলি। বেছি দূৰ নহয়, ঘৰৰ একেবাৰে ওচৰতে, আৰু ল'ৰা ছোৱালী নিলেতো জানেই সিহঁতৰ যোগাৰবোৰ আগত কৰিব লাগে, সেইবাবে। আৰু আমি পালোগৈ ধনশিৰি দলং। ধনশিৰি দলঙৰ পাৰ হৈয়ে মহৰগছ ৰেষ্টুৰেণ্টখন সকলোৱেতো চিনি পায়েই, আৰু তাৰ ফ্ৰণ্টতে খুলিছে কামেং নামৰ ফাষ্টফুডখন। বেছি দিন হোৱা নাই, ৩-৪ দিনমান হৈছে অ'পেনিং কৰা। ভাবিলোঁ ওচৰতে যেতিয়া এপাক গৈ আহোঁ, আৰু সঁচাকৈ বহুত ধুনীয়া আছিলে, কালাৰফুল, গছৰ তলত বহিবলৈও যথেষ্টখিনি ঠাই আছিলে, ভাল লাগিলে গৈ। জীয়ানে বহুত উৎপাত কৰিছে আৰু একেবাৰে ৰখিয়ে নাথাকেহি, ইমানেই ফূৰ্তি কৰিছে। এবাৰ পৰিলেও, আৰু অকণমান ফটো দিছিলোঁ, এখন কি খালোঁ আমি। দোকানখনৰ ফটো দিছোঁ, কিন্তু মই ছাইডৰ পৰাহে উঠাব পাৰিলোঁ। ফ্ৰণ্টত গাড়ী ৰখা আছিল বাবে মই ভালকৈ উঠাব নোৱাৰিলোঁ। বস্তুবোৰ যেনেকৈ ধুনীয়াকৈ সজাই দিছিল, খাবলৈও তেনেকৈ বহুত বেছি টেষ্টি আছিলে। নাই অহা যদি আপোনালোকে আহি খাই যাবহিচোন। আৰু প্ৰথম খুলিছে যদিও যথেষ্টখিনি মানুহো হৈছিলে তাত। এয়া দেখিছে নহয়, কিমান দৌৰি ফুৰিছেহি। আৰু আমি তাতে বহুত সময় বহিলোঁ, ভাল লাগিলে। আবেলি সময়কণ তাত বহি কটাবলৈ সঁচাকৈ বহুত ধুনীয়া হয়। তাত থকা সকলোৰে ব্যৱহাৰবোৰ বহুত ভাল আছিলে, আৰু প্ৰাইচবোৰো বেছি নাছিলে। ভিডিঅ'টো চাই কেনে পালে জনাব। আজিলৈ আহিছোঁ, বাই বাই।